হাই এভৰিৱান, কি খবৰ নিশ্চয় ভাল আৰু ময়ো বৰ্তমান ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ মই আহিছোঁ আৰু আমি আজি গৈ আছোঁ মানে বিয়া এখন খাবলৈ গাঁৱৰ একেবাৰে ভিতৰত। আৰু লগতে ভাবিলোঁ মা আৰু মই গৈ আছোঁ আৰু লগতে ভাবিলোঁ আমাৰ গাঁওখনৰ মানে পৰিৱেশটো আপোনালোকক দেখুৱাই লৈ গৈ থাকোঁ আৰু আপোনালোকে ফ্ৰেণ্ড চাব। মানে বড়ো সমাজৰ এটা মানে বহুত ডাঙৰ পূজা হয় ইয়াতে, শ্ৰী শ্ৰী কেঁচাখাইটি। আৰু আপোনালোকক মই ভাবিলোঁ ফ্ৰেণ্ড দেখুৱাই দিওঁ অলপ। আমাৰ ইয়াতে মানে বছৰে পূজা পাতল কৰে ইয়াতে। সন্মুখৰ ভাগ দেখুৱাই দিওঁ আপোনালোকক। এই হৈছে আমাৰ বড়ো সমাজৰ মানে কেঁচাখাইটি থান। ইয়াতে বছৰে মানে আপোনাৰ মে' মানত নাম ধৰা হয় আৰু ছাগলী বলি দিয়া হয় ফ্ৰেণ্ড। আৰু আগলৈ ভিডিঅ'টো এনেকৈ চাই থাককচোন। এই এটা ডিমৰীয়া গ্ৰাম্য সংগ্ৰহালয়, এইটো বহুত মানে ভিতৰত আছে আমাৰ। এনেকৈ মানে আমি গৈ আছোঁ আৰু আছে আৰু আপোনালোকক মানে আমাৰ ভিতৰীয়া একেবাৰে গাঁওখন ফ্ৰেণ্ড দেখুৱাই আছোঁ। কেইটামান সৰু সৰু বাবু খেলি আছে ইয়াতে। হা, কি খেলিছানো? কি খেলিছা? মাৰ্বল খেলিছা? দিয়া ময়ো খেলোঁ। আমি একেবাৰে গাঁৱৰ ভিতৰত সোমাইছোঁ ফ্ৰেণ্ড। গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিছে জনাবচোন। এতিয়া আমি পাৰ হ'ম এটা মানে সেইটো কি হয়, সাঁকো, কিবা এটা সাঁকো আছে তাৰমানে পাৰ হ'ম। এইটো মানে বহুত যুগৰ আগতে আৰু সৰু থাকোঁতে আমি এইবিলাক পাৰ হৈছিলোঁ। এতিয়াও তাৰমানে সেইটো জামানা গুচাই নাই ফ্ৰেণ্ড। মানুহ এঘৰ লগ পাইছিলোঁ চিনাকি, বিয়া খাব যায় নে নাযায় সুধিলোঁ ফ্ৰেণ্ড, নাযায় বোলে। গতিকে আমি এয়া পাহাৰৰ মাজে বিয়া খাব আহিছোঁ। বৰষুণ দিয়া ৰাস্তা একেবাৰে। চেণ্ডেলযোৰে ঘূৰি গ'ল নেকি? এইবিলাকে হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা, গাঁৱৰ ঠাই। খুৰী মানে নাৰ্চাৰীত কাম কৰি আছে। বিয়াৰ ঘৰ আহি পাইছোঁ ফ্ৰেণ্ড। সোমাম আৰু এতিয়া। পিছত লগ পাই আছোঁ। বিয়াৰ ঘৰত সোমাওঁ এতিয়া। পিছতে কৰিছে তাই। বিয়া ঘৰৰ পৰা ভাত খাই মেলি আহিলোঁ। সোনকালে আহিলোঁ মানে যিহেতুকে বৰষুণ দিছে ফ্ৰেণ্ড। বৰষুণত যিহেতুকে ছাতি তাতি অনা নাই আৰু পাহাৰৰ ভিতৰে আমাৰ অলপ দূৰ হয়, সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ। আৰু আপোনালোকক মানে গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ, চাই থাককচোন। ৰাম, বৰষুণত তিতি অৱস্থা নাই। হাই ফ্ৰেণ্ড, এই এটা স্কুল ঘৰ, প্ৰিয় বন্ধু বা বহুমুখী বিদ্যালয়। এইটো কাৰ ঘৰ হয়? এয়া আমি পথাৰৰ মাজে মাজে ঘৰ গৈ আছোঁ। পথাৰৰ পৰিৱেশ এইবিলাক চাওক।
খেলি আছিলোঁ কি ধুনীয়াকৈ আজি লৈ আনিছে নহয় মায়ে লোকৰ ঘৰৰ ফালে। ৰাস্তা নোহোৱা জেগাত লৈ আনিছে মায়ে। ক'ৰ যি জেগাত লৈ আহিছে নহয় মায়ে, জাগা চাগা নাই লোকৰ ঘৰৰ মাজে মাজে। এইবিলাকে হ'ল আমাৰ মানে গাঁৱৰ পৰিৱেশ ফ্ৰেণ্ড। কেনেকুৱা লাগিল জনাব। আমাৰ গাঁওখন একেবাৰে গাঁৱলীয়া, মানে বেয়া কমেণ্ট নকৰিব। আৰু মোৰ চেনেলটো যদি প্লিজ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, পিছত লগ পাম।